নমস্কাৰ বন্ধুসকল প্ৰথমতে আপোনালোক সকলোকে স্বাগতম জনাইছো লো বাজেটলৈ বন্ধুসকল ৰাতিপুৱাই এটা ভাল খবৰ লৈ আহিছো আৰু এই ভাল খবৰটো প্ৰত্যেকজন অসমীয়াৰ বাবে প্ৰত্যেকজন খিলঞ্জীয়াৰ বাবে বন্ধুসকল অৱশেষত দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে যোৱাকালি বিতৰ্কিত বিধায়ক চেয়াৰমান আলীক বন্ধুসকল সেইজন চেয়াৰমান আলীকে গ্ৰেপ্তাৰ কৰিলে যিয়ে নেকি জুয়ে প্ৰতিৰাশীৰ সেই শ্বহীদসকলক ঘাতক বুলি কৈছিলে সেইসকল শ্বহীদক অপমান কৰিছিলে যিয়ে নেকি অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ কাৰণে নিজৰ প্ৰাণ আহুতি দিছিলে বন্ধুসকল সেইজন চেয়াৰমানলৈ গ্ৰেপ্তাৰ কৰিলে যিয়ে নেকি প্ৰত্যেকবাৰে বিতৰ্কিত মন্তব্য কৰি নিজৰ দলৰ কলংক হানে আৰু সেইজনেই চেয়াৰমান আলী যাক নেকি বাৰে বাৰে সকিয়নি দিয়াৰ পিছতো লাজ নলয় হে বন্ধুসকল আশা কৰোঁ যাতে কোনো আইনী সুৰুঙেৰে এই বিতৰ্কিত বিধায়ক চেয়াৰমান আলী বাহিৰ ওলাই যাব নোৱাৰে আৰু আপোনালোকে কি বিচাৰে তলত কমেণ্ট কৰি নিশ্চয় জনাব আৰু আজিলৈ ভিডিঅ'টো ইমানেই যদি আপোনালোকে ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো বন্ধুসকল আজিলৈ ইমানতে বিদায় ধন্যবাদ জয় অসম।